Hello and welcome. আজি আপোনালোকলৈ মই বেলেগ এটা ভিডিও লৈ আহিছোঁ। আজি আপোনালোকক একচুৱেলি মিঠাতেল কেনেকৈ বনায় তাক দেখাম। মাজুলীৰ খাটি সৰিয়হৰ মিঠাতেল খাব বিচাৰে নেকি? যদি বিচাৰে তেনেহ'লে ভিডিওটো কমপ্লিট চাই যাওক। যথেষ্ট কেমিকেল দি পেলাই বজাৰত বেলেগ বেলেগ কোম্পানীৰ সৰিয়হ তেল চলি আছে আৰু আমি সেইবোৰ খাই আছোঁ। আজিৰ ভিডিওটো মই আপোনালোকক এনেকুৱা এটা ফেক্টৰী দেখুৱাম, এনেকুৱা এটা ইণ্ডাষ্ট্ৰী দেখুৱাম যিটোৰ মাজুলীৰ সৰিয়হ খেতিৰ পৰা কোনো কেমিকেল নোহোৱাকৈ এটা সম্পূৰ্ণ বিশুদ্ধ প্ৰচেছত মিঠাতেল প্ৰডিউচ কৰি আছে তেওঁলোকে 2005 চনৰ পৰা, আৰু মই নিজে 2005 চনৰ পৰা দেখি আছোঁ। আপোনালোকক আজি মই ফেক্টৰীটো দেখুৱাম কেনেকৈ মিঠাতেল তাত বনায়। গোটেই ভিডিঅ'টো চাই যাব। লাষ্টত আপোনালোকৰ কাৰণে, দৰ্শকসকলৰ কাৰণে এটা অফাৰো থাকিব। ভিডিঅ'টোৰ শেষত মই বা ভিডিঅ'টোৰ মাজত হ'লেও মই কৈ দিম। তেনেহ'লে ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰিম। তো আমি এতিয়া ফেক্টৰীৰ ভিতৰলৈ গৈ আছোঁ আৰু তাত তেলটো কেনেকৈ বনায় সেইখিনি অলপ ওচৰৰ পৰা দেখুৱাম। আৰু তাত যে কোনো কেমিকেল নাই সেইটো আপোনালোকে গম পাই যাব চাই থাকিলে। তো এইবোৰ হ'ল মেচিন যিবিলাকত সৰিয়হৰ গুটিবোৰ পিচি সৰিয়হ তেল উলিয়ায়। এইখিনি হ'ল সৰিয়হৰ গুটি আৰু ইয়াত এইটো ঘূৰাই সৰিয়হ তেল উলিয়াব। এইখিনিও মেচিন কিছুমান ভাল কৰি আছে। তো ইয়াত আমি দেখিম যে সৰিয়হখিনি কেনেকৈ চেপে এটা মেচিনত আৰু তাৰ পৰা তেল কেনেকৈ ওলায়। তো এই মেচিনটোত সৰিয়হখিনি এনেকৈ ঘূৰাই থকা হৈছে আৰু তলত গৈ সৰিয়হখিনি চেপিব। লগতে মেচিনটোত কিছুমান ধূলি মাকতি থাকিব পাৰে, সেইখিনি পাছত ফিল্ট্ৰেশ্যন প্ৰচেছৰ দ্বাৰা সেইখিনি সম্পূৰ্ণভাৱে আঁতৰাই পেলাই সৰিয়হ তেলখিনি বিশুদ্ধ ৰূপতে বাহিৰলৈ উলিয়াই দিয়া হয়। এইটো তেনেকুৱা ধৰণৰ এটা মেচিনে, কিন্তু এইটো ডাঙৰ হয় অলপ, ইয়াৰ কেপাচিটিটো বেছি হয়। তো ইয়াত প্ৰথমতে সেই তাত সৰিয়হখিনি চেপি অলপ পাছত আকৌ ইয়ালে যিখিনি খলিহৈ বুলি কয় সেইখিনি ইয়াত দি দিব। এইখিনি খলিহৈ কয়, পিছত খলিহৈৰ কথা কৈ আছোঁ মই। তো এইটোত দিয়াৰ পাছত এইখিনি আকৌ ঘূৰাব, আকৌ ইয়াৰ পৰাও যিমান পাৰে সিমান চেপি তেল উলিয়াবলৈ চেষ্টা কৰিব। তো এইটো তেনেকুৱা এটা মেচিনে একে সৰিয়হৰ পৰা সৰিয়হ তেল উলিওৱা, আৰু এনেকৈ তেলখিনি ওলাই থাকে। লাষ্টত ফিল্ট্ৰেশ্যন প্ৰচেছৰ থ্ৰুৱেদিহে তেলখিনি বাহিৰলৈ উলিয়াই দিয়ে। ভিডিঅ'টো কণ্টিনিউ কৰি থাকিম, কিন্তু তাৰ আগতে আপোনালোকক এটা কথা কওঁ যে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে তাৰ পিছৰ কথাখিনি আমি আলোচনা কৰোঁ একেবাৰে ঘৰত গৈ। ব'লক। তো আমি মেলৰ ভিতৰৰ পৰা আহিলোঁ আৰু মেলৰ ভিতৰত কেনেকৈ সৰিয়হখিনি পেৰি পেলাই তাৰ পৰা সৰিয়হ তেল উলিয়াই সেইটো আমি গম পালোঁ। তো ইয়াত আমি প্ৰডাক্টখিনি দেখুৱাম। সৰিয়হ তেল তাত আমি পেৰাটো দেখুৱালোঁ, কিন্তু তাৰপিছত ফিল্ট্ৰেশ্যন প্ৰচেছ এটা আছে। সেইখিনি এটা খুব লং প্ৰচিডিঅ'ৰ আছে যাৰ মাজেৰে ফিল্টাৰ হয়। ফিল্ট্ৰেশ্যন প্ৰচেছটো হোৱাৰ পিছত ফাইনেলি আমি এইটো প্ৰডাক্ট পাম। আৰু এইটো হ'ল 1/2 লিটাৰ বটল, মাজুলী ব্ৰেণ্ড সৰিয়হ মিঠাতেলৰ যিটো 1/2 লিটাৰ বটল, আৰু এইটো ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটি অফ ইণ্ডিয়াৰ আণ্ডাৰত চাৰ্টিফাইড। চ' FSSAI আণ্ডাৰত চাৰ্টিফাইড। আৰু ইয়াত আপুনি যদি গোটেই ভিডিঅ'টো চাইছে তেনেহ'লে আপোনালোকে গম পাব তাত কোনো ধৰণৰ কেমিকেলৰ কথা নাই। আপুনিও যদি নিজে আহে তেনেহ'লে আপুনি ভিতৰলৈ যাব পাৰিব আৰু তাত আপুনি চাব পাৰিব তেওঁলোকে কেনেধৰণে সৰিয়হৰ পৰা সৰিয়হ তেল উলিয়াই আছে। আৰু এটা প্ৰডাক্ট আছে ইয়াৰ লগতে যিটো বাই প্ৰডাক্ট বুলি কয়, এইটো হ'ল খলিহৈ। নামটো হয়তো কিছুমানে প্ৰথম শুনিছে চাগে। ইয়াৰ নামটো হ'ল খলিহৈ। খলিহৈ বেলেগ বেলেগ কামত ব্যৱহাৰ কৰা হয়। ফিচাৰী যিখিনিয়ে কৰি আছে, ফিচাৰী কৰা মানুহখিনিয়ে খলিহৈ ইউজ কৰি পেলাই মাছৰ দানা হিচাপে বহুত ভাল কাম কৰে। আমি নিজেও ইউজ কৰিছোঁ। চাহ বাগিচাত আৰু বেলেগ বেলেগ কৃষি কৰ্ম আছে তাত সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে। চ' এইখিনিয়ে আছিলে এই দুটা প্ৰডাক্ট এই ফেক্টৰীটোৰ। আৰু যিহেতু মই ফেক্টৰীটোৰ নিজৰ চকুৰে 2005 চনৰ পৰা দেখি আহিছোঁ, এই ফেক্টৰীটোত কোনো ধৰণৰ কেমিকেল কোনো দিনে কেতিয়াও ব্যৱহাৰ হোৱা নাই। খাটি মাজুলীৰ সৰিয়হৰ তেল আপোনালোকে খাওঁ বুলি যদি ভাবে তেনেহ'লে মই তলত নাম্বাৰ দুটা দি দিছোঁ। এই নাম্বাৰ দুটাত আপোনালোকে কল কৰিব, যোগাযোগ কৰিব। পাইকাৰীয়ে হওক বা খুচুৰা হওক, আমি আপোনালোকক যোগান ধৰিবলৈ চেষ্টা কৰিম। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে যদি বিচাৰে তেনেহ'লে আমাক যোগাযোগ কৰিব। ধন্যবাদ।